ঠিক আছে আগলৈ লগ পাম ভাল লাগিলে ঠিক আছে বৰদা গুৱাহাটীৰ পৰা আহিলোঁ সেইবিলাক বাদ দে তইনো কি কৰি আছ সেইবোৰ বাদ দে দাদা এইবাৰ কিন্তু তোক বৰ বেলেগ এটা ষ্টাইল কৰি দিম সেইটো দেখি তোমাৰ মনত পৰি গল এই বেছ মিলিব তোৰ লগত আগতে হ'ব বুলি কওঁ তোৰ কোনো কথাই নুশুনো আগতে হ'ব বুলি কওঁ বুলি কৈছো নহয় হ'ব 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 আগতে ক তই কি হেৰাই তাকেতো কব গৈ আছো তোৰ শব্দটো লৈহে বাট চাই আছো তই কচোন ক আগতে মা অ মা কলে গল মা ক'ত গল তাকেতো আছিল অকণমান আগতে একেলগে আমি বিহু টিভি চাই আছিলো বাতৰি যে কৰবাত গ'ল চাগে পিছে শুন বাইকত আহিলো গাড়ী নাই যে আৰু সেই বাইকত অহা মানুহজনৰ হাতত যি টেটু আৰু সেই টেটুটোকে তোৰ হাততো বহুৱাই দিম বুলি ভাবিছো হেল্ল' এই মাত্ৰ পাইছোহি আহা দুদিনমান থকাকে আহিছো বাবে কামবোৰ একেবাৰে শেষ কৰি থৈ আহিছো ঠিক আছে ঠিক আছে হাত মুখত ধুই একেবাৰে চাহ কাপ খাই যা বেছি দেৰি নকৰিবি মায়ে আহি আকৌ বিচাৰিব তোক টান বল বাকী খবৰ একো নাই এইফালে চাই বেলেগ দেই ভাল লাগিল মহামাৰীয়ে পালে নেকি এইবাৰ সকলোৰে যে একেই জ্বৰ কাহ কি হৈছে সি যে কৈছিল সেই বাইক চলাই অহা ল'ৰাজন তাৰ যে টেটু দেখা বুলি ক'লে টিভিত দেখুৱাই থকাৰ দৰে তাৰ গাত সেই কৰোণা পজিটিভ থকা ল'ৰা নহয় জানো সম্ভৱতঃ সি কৰোণা পজিটিভেই আছিল নহ'লেনো আমাৰ এই মহাজন ককাইদেউ আৰু সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ এই একেই জ্বৰ কাহ হ'ব লাগে
মই অসুস্থ হৈ আছিলোঁ কিন্তু জ্বৰ কাহ মূৰৰ বিষটো নাছিল এতিয়াতো সকলোৰে একেই সি চাগে বেচেৰাটোৱে গমেই নাপালে মোকহে আগতেতো আঁকিবলৈ আহে হয় আমাক কৰোণাই পালে মা মা নুচুবি মা নুচুবি মা নুচুবি আৰু কাকুই চুবলৈ নিদিবি মোৰ গাত চাগে কৰোণাই বাহ লৈছে মোৰ গাত চাগে কৰোণাই বাহ লৈছে আৰু আমি যে টিভিত দেখি আছিলোঁ গতিকে কাকুৱে চুব নিদিবি মোক মা পুলিচক ফোন কৰিবলৈ দেচোন 104 দাদা সময় মনা কৰি দিছে ৰাইজ ককাইদেউকটো হেৰুৱালো এই হাতে আৰু বাকীবিলাকক মই হেৰুৱাব নিবিচাৰোঁ ৰাইজ মই যে গুৱাহাটীৰ পৰা আহিলোঁ গাড়ী কম থকাৰ বাবে বাইক আৰোহী এজনক পাই একেলগে আহিলোঁ কেতিয়াও ভবা নাছিলোঁ তেওঁৰ হাতত যে সেইটো নহয় কৰোণা বেমাৰৰ সন্দেহ হোৱাৰ বাবে তেওঁৰ হাতত সেইটো চাভে মাৰিছিল হয়তো তেওঁ কৰোণা পজিটিভেই আছিল কিন্তু তই যে ঠিকে আছস আছো মই যে সুস্থ হবল সেইকাৰণে মোৰ দেহত সেই কৰোণা বেমাৰে লম্বিব পৰা নাই কিন্তু মহাজন ককা আমাৰ সৰু ল'ৰা ছোৱালীবোৰ লগতে মই নিজৰ দাদাকো হেৰুৱালো গতিকে ৰাইজ সকলো বাচি থাকক নিজৰ লগতে সকলোবোৰ বাচি থাকক মই এতিয়াই চেৰেণ্ডাৰ কৰিম পুলিচক ফোন কৰিম 104ত হেল্ল' এই চুটি ছবিৰ জৰিয়তে আমি আমাৰ লগতে সকলোকে সজাগ কৰিব বিচাৰিছোঁ যাতে পৃথিৱীত যি মহামাৰীয়ে এক ত্ৰাসৰ সৃষ্টি কৰিছে সকলো যাতে আমি সজাগ হ'ব পাৰোঁ তাৰে এক প্ৰয়াস কৰিছোঁ এই হেল্ল' চুটি ছবিখনৰ জৰিয়তে আৰু আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে এইটো শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব যাতে সকলোৱে চাব পাৰে